প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাই মই পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপটো দেখিছে। অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ বিহু নাচোন বৰষা ৰাণী বিষয়া। বৰষা ৰাণী বিষয়াৰ আজি এনে এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিটো ভিডিঅ' চাই হয়তো আপোনালোকে বহু নজনা কথা জানিব পাৰিব, বিহু উপভোগ কৰিব পাৰিব। গতিকে আহক আমি পলম নকৰি সেই ভিডিঅ'টোৰ মাজলৈ যাওঁ। কথানো কি ক'ম আৰু এইজন মানুহ নোহোৱা হ'লে মোৰ জীৱনলৈ যি ধুমুহা আহিছিলে সেই ধুমুহাৰ পিছত আকৌ বৰষা ৰাণী বিষয়া হোৱাটো লাগে। চবেই যে তেওঁৰ হাঁহিটো ভাল পায়, মোৰ আকৌ ময়ো ভালে পাওঁ দিয়াচোন, সেইকাৰণেতো বিয়া হৈছোঁ। কিন্তু আটাইতকৈ ভাল লাগিল মই আগতেও ক'ৰবাত কৈছোঁ, বেংককলৈ গৈ আছিলোঁ। তেতিয়া মানে কলিকতাৰ পৰা যিসকল উঠিছে আৰু ঠিক বেংকক পাম, কণমানি এজনীয়ে বাৰেপতি পিছলৈ চাই আছিলে। চাই পেলাই এপাকত সুধিছে, আংকেল আংকেল আপকে দাঁত চুড়েল কেছে? আচলতে মাইক্ৰফোনটো পুনৰ হাতত লৈ অলপ আৱেগিক হৈছোঁ। সেইদিনাখন অনাকাংক্ষিতভাৱে হোৱা ঘটনাটোত মাইক্ৰফোনটো দি পেলাই মই মঞ্চৰ পৰা নামি গৈছিলোঁ। আজি আকৌ মাইক্ৰফোনটো মোৰ হাতত দিয়াত মানে মই অকণমান কিবা অলপ আৱেগিক হৈ গৈছোঁ। কাৰণ আচলতে মঞ্চখন মোৰ বাবে নটৰাজ। কেৱল মই বুলিয়ে নহয়, মঞ্চত যিসকল শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে, গায়ক গায়িকা হওক বা অভিনয় শিল্পীয়ে হওক, আমাৰ বাবে মঞ্চখন নটৰাজ। আৰু মই বিশেষকৈ মোক যিসকলে জানে মোৰ লগত থকা, যি অনুষ্ঠানে নকৰোঁ কিয়, মই যেতিয়াই মোক ক'ৰবালৈ আমন্ত্ৰণ জনোৱা হয়, মই সদায় ঘৰৰ কাম, এতিয়া ইংৰাজী ক'বলৈও ভয় লগা হ'ল যেন ইংৰাজী নিষিদ্ধ ভাষাহে, ঘৰৰ কাম অৰ্থাৎ হোমৱৰ্ক কৰি পেলাই যাওঁ। গতিকে খুব নিষ্ঠাৰে যিয়ে কৰোঁ, খুব নিষ্ঠাৰে কৰোঁ। তাৰ লগত লাগিলে অৰ্থ জড়িত হৈ থাকক নাথাকক, অৰ্থাৎ টকা পইচাৰ কথা থাকক নাথাকক, যেতিয়াই মঞ্চখনত উঠোঁ সেই কথাখিনি পাহৰি পেলাই আচলতে কেৱল নটৰাজক চিন্তি পেলাই নিজৰ সৰ্বোচ্চ দিবলৈ চেষ্টা কৰোঁ। বা যি হওক, সেই কথাখিনি এতিয়া ঘপককৈ ওলাই গৈছে সিদিনাখনৰ পিছত। এইখিনিতে মই ইতিহাস সমৃদ্ধ শিৱদৌলৰ নিচেই কাষতে অৱস্থিত এই ঐতিহ্যমণ্ডিত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ আজি বিহু বুলি বহাগৰ উপলক্ষে আয়োজন কৰা বহাগত মাৰি যাওঁ বিহু, এই অনুষ্ঠানটোত মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই এই মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ ডাঙৰীয়া শ্ৰীযুত প্ৰতিম শৰ্মাদেৱক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভাতৃসুলভ, মোৰ জ্যেষ্ঠ ভাতৃ, তেজৰ সম্পৰ্ক নাই, শৰ্মা আৰু বিষয়াৰ এনেও তেজৰ সম্পৰ্ক নাথাকিব। কিন্তু আমাৰ অসমখনত যে তেনেধৰণৰ কোনো কথা আচলতে নাই। গুৰুজনাৰ কৃপাত আমি যে অন্য ৰাজ্যতকৈ, ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ ইয়াতে আমি ইমান সুন্দৰকৈ সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি এক ভাতৃত্ব, এক সমন্বয়ৰ সম্প্ৰীতিৰ দোলেৰে আমি সকলো বান্ধ খাই থাকোঁ। সেইখনেই হৈছে আমাৰ চেনেহৰ সোণৰ অসমখন। আৰু ইয়াতেই এইটো এটা পৰিচয় যে প্ৰতিম দা মোৰ ভাতৃ, মোৰ জ্যেষ্ঠ ভাতৃ, তেওঁ শৰ্মা, মই বিষয়া, মই দাস, তেওঁ শৰ্মা। আৰু লগতে আজি মোৰ লগত আহিছে ঈশান কৌশিক, খুব মৰমৰ আপোনালোক সকলোৰে। ঈশানৰ লগতো মোৰ কোনো তেজৰ সম্পৰ্ক নাই। ল'ৰাটোৰ মাজতে এতিয়া খুব ঈশান কৌশিক হোৱাৰ আগতে লাহে লাহে যেতিয়া ঈশান কৌশিক হ'বলৈ লৈছিলে আৰু তেতিয়াৰ পৰাই মই দেখা পালোঁ হঠাৎ এদিন ভিডিঅ'। তাৰপিছত খুব একদম মানে কিবা কিবি ভিডিঅ' দিয়ে, আপোনালোকে মোক এনেকুৱা কৰিছে, মই মৰি যাম, কিবা যাম, এনেকুৱা ধৰণৰ। মই কৈছোঁ এই পাতৰ আকৌ কি হ'ল? আৰু মই যিমান দেখোঁ, হঠাৎ যদি মোৰ দৃষ্টিত আহে তেনেকুৱা ধৰণৰ কোনোবাই যদি খুব মানসিকভাৱে ভাঙি পৰিছে, মই কিন্তু ইনবক্স কৰোঁ। যদি দেখোঁ দেই, ইনবক্স কৰি খুব সাহস দিবলৈ চেষ্টা কৰোঁ। তাৰে এক উদাহৰণ হৈছে ঈশান কৌশিক দেই। তাৰপিছত চিনেমা কৰিবলৈও অডিশ্যনলৈ মাতিছিলোঁ, কিন্তু তেওঁ বাউলি হৈ গোটেইখন একদম ক'ৰবাত ঘূৰি ফুৰিছিলে, গতিকে আহিব নোৱাৰিলে।
এতিয়া ঈশানৰ লগতো এটা বায়েক ভায়েকৰ সম্পৰ্ক, ভায়েকৰ সম্পৰ্ক। আমি সকলো বিশেষ, ভগৱানৰ সৃষ্টি, আমি সকলো বিশেষ, গতিকে সকলোৱে মৰমৰ যোগ্য। আৰু বিহুলৈ উভতি আহিছোঁ দেই, ধন্যবাদ ঈশান কৌশিক। আৰু মানুহজনৰ কথানো কি ক'ম আৰু, এইজন মানুহ নোহোৱা হ'লে মোৰ জীৱনলৈ যি ধুমুহা আহিছিলে, সেই ধুমুহাৰ পিছত আকৌ বৰ্ষাৰাণী বিষয়া হোৱাটো সম্ভৱ নাছিলে। গতিকে এতিয়া বৰ্ষাৰাণী বিষয়া পিতৃ মাতৃৰ পিছত ভাস্কৰ বৰুৱাৰো যথেষ্টখিনি অৰিহণা আছে। এনে এওঁ মেইন নহয় জানো, ভাস্কৰ বৰুৱা মেইন। কিন্তু মোৰ বিৰাট ভাল লাগে, চবেই যে তেওঁৰ হাঁহিটো ভাল পায়, মোৰ আকৌ ময়ো ভালে পাওঁ দিয়াচোন, সেইকাৰণেতো বিয়া হৈছোঁ। কিন্তু আটাইতকৈ ভাল লাগিল মই আগতেও ক'ৰবাত কৈছোঁ, বেংককলৈ গৈ আছিলোঁ, তেতিয়া মানে কলিকতাৰ পৰা যিসকল উঠিছে আৰু ঠিক বেংকক পাম, কণমানি এজনীয়ে বাৰেপতি পিছলৈ চাই আছিলে, চাই পেলাই এপাকত সুধিছে, আংকেল আংকেল আপকে দাঁত চুড়েল জেছে কিয় হে? বিহু মানে হৈছে ৰং ধেমালি, গতিকে অকণমান হাঁহি বিলাবলৈ চেষ্টা কৰিলোঁ। অকণমান নাচিও দিব ইচ্ছা আছে, কিন্তু মোৰ এটা ট্ৰেক অলপ চেষ্টা কৰি আছে, অকণমান পিছত দিবি ৰ, কথা অলপ কৈ লওঁ। ইমান দিনৰ মূৰত মাইকটো পাইছোঁ, আকৌ এৰি দিম নেকি? সেই চকলা টেঙাটি অকলে নাখাবা, ঐ আমাকো কলৈ দিবা, ঐ ৰাতি বিহু তলিলৈ অকলে নাযাবা, ঐ আমাকো লগতে নিবা। সেই টকাৰ সৰু সৰু মাতে সমহনীয়া, টকাৰ সৰু সৰু মাত, সেই টকাৰ মাতে শুনি ৰ'ব মইনো হোৱাৰো এৰি যাবে তৰে ভাত। নাৰী মানে হৈছে প্ৰকৃতি, আৰু প্ৰকৃতি মানে হৈছে বহাগ। ধন্যবাদ। গতিকে ক'ৰবাত বহাগ উদযাপন কৰোঁতে হয়তো আমি নাৰীক উদযাপন কৰোঁ, নহয়নে? কোনেও নকৰিলেও আমি প্ৰত্যেকগৰাকী নাৰীয়ে নিজক উদযাপন কৰাটো উচিত বুলি মই ভাবোঁ, কিয়নো আমি শক্তি, আমাক ভগৱানে এনেকৈ গঢ়িছে আমি সকলো কৰিব পাৰোঁ। মই এইটো নকওঁ যে নাৰীয়ে আটাইতকৈ শক্তিশালী, মই সদায় কওঁ যে পুৰুষ নহ'লে নাৰী হ'ব নোৱাৰে, আৰু নাৰী নহ'লে পুৰুষ হ'ব নোৱাৰে, নাৰী আৰু পুৰুষ নহ'লে সৃষ্টি হ'ব নোৱাৰে। গতিকে পুৰুষো প্ৰয়োজন, নাৰীও প্ৰয়োজন। কিন্তু মোক প্ৰতিম দাই যদিও কৈছে ভৱিষ্যতে আহিবলৈ, আজি মোৰ অভিজ্ঞতাৰে মই কেৱল এষাৰ কথা বা দুআষাৰে ক'ব বিচাৰিম যে কেতিয়াও নিজকে দুৰ্বল বুলি ভাবিব নালাগে। কোনো গৰাকী নাৰীয়ে কেতিয়াও নিজকে দুৰ্বল বুলি ভাবিব নালাগে। বহু পৰিৱৰ্তন হৈছে, বিজ্ঞানৰ ফালৰ পৰাই হওক, চাৰিওফালৰ পৰাই হওক, সমাজখন বহুত আগবাঢ়ি গৈছে, কিন্তু ক'ৰবাত এতিয়াও যেন নাৰীৰ কাৰণে সমাজখন পৰিৱৰ্তন হোৱা নাই। বিভিন্ন ধৰণৰ ঘটনা আমি দেখি থাকোঁ। প্ৰত্যেকজন পুৰুষ হয়তো তেনেকুৱা নহয়, এনেকুৱা পুৰুষো আছে যাৰ নাম ভাস্কৰ বৰুৱা, কিন্তু এনেকুৱা পুৰুষো আছে। মোৰ এগৰাকী খুব ভাল বান্ধৱীৰ স্বামীয়ে হেনো কৈছিলে যে তেওঁ বোলে, স্বামীজনে মোৰ বান্ধৱীগৰাকীক কৈছে, কিন্তু তেওঁ বোলে কেতিয়াও ইমান সফল পত্নী এগৰাকীক মানে কি বুলি কয়, এতিয়া ইংৰাজীতে কওঁনে, যি বুলি কৈছিলে, তেওঁ কৈছিলে যে আই উড হেভ নেভাৰ বিন এবল টু হেণ্ডেল ছাচ এ ছাকচেছফুল ৱাইফ। ইমান সফল পত্নী এগৰাকীক হয়তো মই চম্ভালিব নোৱাৰিলোহেঁতেন। কিন্তু সেই সফল হোৱাটো সেই পত্নীগৰাকীৰ দুখ নেকি? নহয়। আমি যদি এজন সফল স্বামীক মানি ল'ব পাৰোঁ, স্বীকাৰ কৰিব পাৰোঁ, তে এগৰাকী সফল পত্নীক কিয় গ্ৰহণ কৰিব নোৱাৰিব, কিয় চম্ভালিব নোৱাৰিম বুলি ক'লে? তাৰমানে তেনেকুৱা ধৰণৰ মানসিকতাও আছে, আৰু আমি বিভিন্ন ঘটনা শুনি থাকোঁ নহয়। গতিকে আমি নিজৰ শক্তিখিনি অনুভৱ কৰিব লাগিব। আমি নিজে শক্তিশালী, আৰু সমাজখন গঢ়াত আমাৰ ব্যক্তিত্বই সমাজখন গঢ়িব। আমি কেনেকৈ বিচাৰিছোঁ, বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন মোৰ লগত হোৱা ঘটনাটোত, কিন্তু নহয়। সেই মঞ্চখনৰ এক ঐতিহ্য আছে,
কোনোবা বৰ্ষাৰণী বিষয়া, কোনোবা আৰু এজন ব্যক্তিতকৈ সেই মঞ্চখন বহু ঊৰ্ধত। আমি নাথাকিম কাইলৈ, সেই মঞ্চখন থাকি যাব। গতিকে মই কেনেকৈ প্ৰতিবাদ কৰিম? মই মৌন হৈ প্ৰতিবাদ কৰিম, কিন্তু ক'ৰবাত মই মুক্ত কণ্ঠৰে প্ৰতিবাদ কৰিম। গতিকে নাৰী মানে কেতিয়াও দুৰ্বল নহয়, নাৰী শক্তি হয়। সেইখিনি কথা প্ৰতিগৰাকী নাৰীয়ে আজি মই ছাত্ৰীসকলক কওঁ যে সেইকাৰণে মই তুমি বুলি সম্বোধন কৰিব বিচাৰিছোঁ। আজি পঢ়ি আছা, সপোন দেখিছা, সপোন দেখা আৰু সেই সপোনবোৰ সঁচা কৰিবলৈ চেষ্টা কৰা। তোমালোকে সপোনবিলাক সঁচা কৰিবলৈ চেষ্টা কৰিলে মোৰ ছোৱালী যে উঠি আহি আছে, সেই প্ৰজন্মটোৱে আকৌ সাহস পাব সপোন সঁচা কৰিবলৈ। তেনেকৈ আমি প্ৰতিগৰাকী নাৰী, প্ৰতিগৰাকী ছোৱালীয়ে উঠি অহা ছোৱালীসকলৰ বাবে উদাহৰণস্বৰূপ হৈ থিয় দিব লাগিব। সেইখিনিয়ে মোৰ সকলো ছোৱালী বা সকলো নাৰীলৈ এক অনুৰোধ। আৰু লগতে বিহু, আজি ঈশানক কৈ আছিলোঁ, ঈশানে মোক বহুত সহায় কৰে। আজিকালি এনেকুৱা অনুষ্ঠান থাকিলে বেচেৰাটো গুচি আহে, আৰু ঈশানৰ লগত মই পাতোঁ, মোৰ স্বামীৰ লগতো পাতোঁ যে মই কি ক'ম। আজি আহি থাকোঁতে, অহাৰ আগতে মই ঈশানক কৈছিলোঁ, ঈশান জানা আজি মোৰ কি ক'বলৈ মন গৈছে? আজি মোৰ বিহুৰ বিষয়ে ক'বলৈ মন গৈছে, যে বিহু মানে কেৱল বিহু নহয়, বিহু মানে কেৱল বিহু নহয়, বট হুঁচৰিকাৰে হত উকাৰে হয়ো হু বিহু নহয়। বিহু মানে কেৱল নাচ নহয়, বিহু মানে কেৱল বিহু গান নহয়, বিহু মানে কেৱল খেতি নহয়, বিহু মানে কেৱল গছত বিনাই থকা কুলিজনী নহয়। বিহু মানে কি? বিহু মানে অসমীয়া জাতি। গতিকে আমি থাকোঁ নাথাকোঁ, অসমীয়া জাতি থাকিব লাগিব, আৰু অসমীয়া জাতি থাকিবলৈ হ'লে বিহু থাকিব লাগিব। গতিকে বিহু কেৱল বিহু নহয়, বিহু এক আৱেগ, বিহু এক শক্তি। বিহু হৈছে অসমীয়া জাতিৰ শক্তি, আৰু অসমীয়া জাতিৰ সেই যে আমাৰ অন্তৰত যে এটা, আমাৰ বুকুৰ ভিতৰত যে ধিপ 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 কৰি আছে হৃদস্পন্দন, অসমীয়া জাতিৰ হৃদস্পন্দন হৈছে বিহু। গতিকে বিহুৰ প্ৰতি আমি সকলো দায়বদ্ধ। বিহু বুলি কোৱাৰ লগে লগে আমাৰ দায়িত্ব আহি যায় বহুত বেছি। কেৱল বিহু পাতিলোঁ আৰু হৈ গ'ল তেনেকুৱা নহয়। বিহু উৰেটো জীৱন, প্ৰতিটো মুহূৰ্তত ইয়াত থাকিব লাগিব। আৰু বিহু প্ৰতিটো মুহূৰ্তত ইয়াত থকা মানে প্ৰতিটো মুহূৰ্তত এইটো কথা মনত থকা যে মই অসমীয়া, আৰু মই যি কৰিম অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত কৰিম। যিকোনো, মই ব্যৱসায় কৰিছোঁ, মই জাতিৰ স্বাৰ্থত কেনেকৈ সেই ব্যৱসায়ৰ দ্বাৰা মই আৰু কিবা কিবি কৰিব পাৰোঁ, প্ৰতিটো কাম। মই আৱেগিক বিহুক লৈ সেইকাৰণে এইখিনি কথা ক'লোঁ। আৰু এতিয়া সাম্প্ৰতিক যি পৰিৱেশ, মই ভাবোঁ এতিয়া বহুত বেছি আমি সকলোবোৰ সজাগ হ'বলৈ হ'ল। কেনেকৈ আমি আমাৰ জাতিৰ অস্তিত্ব, ভাষা, সাহিত্য, সংস্কৃতি কেনেকৈ আমি জীয়াই ৰাখি এই চহকী জাতি অসমীয়া জাতিটোক চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ। প্ৰত্যেকৰে দায়িত্ব, বিশেষকৈ যুৱ প্ৰজন্মৰ, তোমালোকৰ দায়িত্ব। এইখিনিকে কৈ মই বেছি দীঘলীয়া